কৰিলে পিছত নিজৰে বৰ মানে নিজে নিজৰ বহুত বেয়া লাগি থাকে আসলে আৰু তাৰ পিছৰ সময়খিনি মানে নিজৰ কাৰণে বৰ অসহ্যকৰ হয় খং কৰি ভাল নাপাওঁ কেতিয়াবা কৰিব লগা হয় আৰু জুবিন দা আপোনাৰ ওপৰত খং কৰে কেতিয়াবা খং কিন্তু খুব কম হয় উঠে কিন্তু যেতিয়া উঠে মানে তেতিয়া আৰু বস্তু বাহানি ভাঙি দিয়ে মই এই প্ৰসংগটো এই কাৰণে আনিছো আপুনি ঘৰৰ বস্তু বহুত ভাঙিছে আপুনি অলপ আগতে কৈছিলে যে আপুনি খুব বস্তু ভাঙিছো গাড়ী খুন্দিয়াই দিছো খঙত মোক খংটো অদ্ভুত আৰু অলপ ইম্পালছিভ যিমান পাৰো সেইকাৰণে আপুনি এই যিটো কয় আপুনি যথেষ্ট সময়ত পজিটিভ আপুনি মানে সুপাৰ সুখু দেখিছে আপোনাৰ ভাষাতে সুপাৰ দুখু দেখিছে গোটেইটো দেখিছে গতিকে আপুনি যিটো কুল হৈ থাকে বহু সময়ত কুল হৈ থাকে কাৰণে চাগে আজি আমি খুব সুন্দৰভাৱে আপোনাৰ জীৱনটো সুন্দৰভাৱে চলি আছে সেই কুল হোৱাটো আপুনি নিজে কৰি লৈছে নে অটোমেটিক্যালি আপোনাৰ মনলৈ আহি যায় সেইটো নেচাৰেলি আহিছে চাগে এইটো জীৱনত শিকি সব বস্তু শিকা হয় আচলতে আৰু ঘাট প্ৰতিঘাত নাথাকিলে বহুত বস্তু নিশিকে মানুহ আৰু মইতো এনেকুৱা ল'ৰা নহয় যে মই সোণৰ চামুচ মুখত লৈ জন্ম হোৱা ল'ৰা নহয় যিখিনি কৰিছোঁ কষ্ট কৰিছোঁ আৰু মা দেউতাই সদায় সেইটো শিকাইছিলে সৰুৰ পৰা যে নিজৰ ফ'কাছটো ঠিক ৰাখিব লাগে আৰু যিমানেই কষ্ট নহওক আগবাঢ়ি যাব লাগে কথাটো গতিকে সেই তেনেকৈ সেই যোৰহাটৰ পৰা আহি এইখিনি অৱস্থা পাইছোঁহি চ' মোৰ কোনো ৰিগ্ৰেট নাই কিন্তু জীৱনত মই যিখিনি কৰিব বিচাৰিছিলোঁ মই কৰিছোঁ আৰু চেষ্টাবলত কৰিছোঁ সকলোৱে সেইটোৱে কৰা উচিত আচলতে ডেডিকেশ্যনটো মেইন কথা নিজৰ আপোনাক যদি মই এটা কথা সুধোঁ সেই 1992 চনত আপুনি ষ্টাৰ্ট কৰিছে যোৰহাটৰ পৰা অহা কথা কৈছে আজি আপুনি মোৰ দৃষ্টিত কি মই নকওঁ আপোনাৰ দৃষ্টিত আপুনি নিজকে সফল বুলি ভাবেনে মানুহজন সফলতাটো আচলতে মানুহে হেৰি কৰে নিজে ফিল কৰিবলৈ সময় নাথাকে দেখোন মই সফল নে অসফল কাম কৰি যোৱাটোহে মেইন আৰু কামৰ তাৰণাটো বহুত বেছি মোৰ মাজত মানে মই কাম নকৰাকৈ থাকিব নোৱাৰোঁ এনেই মই বহি থাকিব নোৱাৰোঁ কিবা এটা কৰি থাকিব লাগিব শুই থাকোঁতে তালটো দি থাকে এইটোৱে আছে কথা আপুনি একেটা কথাই যদি আপোনাক সোধোঁ যে জুবিন দা শুলেও আধা ব্ৰেইনটো খোলা থাকে সেইকাৰণে মোৰ মেনেজাৰে কয় যিটি নকবি এইটো শুইছে যদি চব শুনি আছে বুলি কয় হয় আমিও কওঁ এইটো কথা এটা ব্ৰেইন সদায় খোলা থাকে কমপ্লিট ব্ৰেইনটো অফ নহয় উঠি পেলাই আমাক ধৰে আপোনাক যদি মই একেটা কথাই সুধোঁ যে মই যিটো জুবিন দাক সুধিলোঁ তেওঁ নিজকে সফল বুলি ভাবে নে নাভাবে আপুনি কি ক'ব সফলতাটো আচলতে মই দেখাত দেখোন তেওঁ ইমান বেছি ৰেষ্টলেছ তেওঁ ইমান কাম কৰিবলৈ আছে এতিয়াও হঠাতে নিজকে ৰাতি ইমান গালি পাৰে কেতিয়াবা কি কৰি আছো মই ইমান দিনে কেতিয়াবা খুব ধুনীয়া গান এটা যদি শুনাৰ পিছত নিজে মানে কৈ থাকে মই কি কৰিলো ইমান দিনে মই দেখোন একোৱে কৰা নাই এইটো গান শুনাচোন সেইটো গান মানে কেতিয়াবা মোৰ গা বেয়া লাগি যায়গে 45 বা 50 বাৰলৈকে এটা গান মানে ভাল লাগিলে তেওঁ শুনি থাকে আৰু এজন সিংগাৰৰ যদি কাবাৰ যদি ফ্যান হৈছে হেতু সময়ত মানে ভাল লাগিছে কিবা এটা ৰিপিটেটিভলি ইমান শুনে আমাৰ সবৰে মানে কিবা লাগি যায়গে আৰু তেতিয়া মানে সেই কথাটো ৰিয়েলাইজ কৰো যে তেওঁ কিমানখিনি মানে কৰিবলৈ ইচ্ছা আছে মনত গতিকে তেওঁ আমি যদিও ভাবো এইটো কাম কৰিবলৈ লৈ ঠিক আছে এইটো এলবাম মানুহে ভাল পাইছে গতিকে এই ক্ষেত্ৰত তেওঁ সফল তেওঁ এইটো সৃষ্টিত তেওঁ সফল হৈছে তেওঁৰ নিজৰ মানে কুটকুটনিটো বহুত আছে ভিতৰত গতিকে সেই আমাৰ এপল কোম্পানীৰ যিজন মালিক আছিলে ষ্টিভ জবছ মৰিলে এপলৰ মালিকৰ এটা ইণ্টাৰভিউ আছে সেইটো আছিলে চব ল'ৰা ছোৱালীয়ে চোৱা উচিত ইণ্টাৰভিউটো ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত তেওঁ স্পীচ দিছিলে এটা তেওঁ তাত কৈছিলে যে ষ্টে হাংৰি ষ্টে ফুলিছ ডোণ্ট ছেটল ভোকাটো হৈ থাকিবলৈ কৈছে সদায় তেতিয়াহে আগবাঢ়ি যাব পাৰিব সেই মন্ত্ৰটোৱে এতিয়াও যিসকলে সংগীতৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত যিসকলে আছে কাম কৰি সব ক্ষেত্ৰতে প্ৰযোজ্য ষ্টে হাংৰি ষ্টে ফুলিছ নিজক বুৰ্বক বুলি ভাবিব লাগে আৰু ভোকাটো হৈ থাকিব লাগে সদায় তেতিয়া বাট আপুনি এই ধৰণৰ চিন্তা চৰ্চা খুব ভাল লাগে আৰু এইখিনি মুহূৰ্তত মই যদি আপোনাক সুধো গৰিমা বৌয়ে ক'লে যে একোটা গান আপুনি 45 বাৰ 50 বাৰ শুনে আপোনাৰ অলেখ অজস্ৰ গান আছে সেইবোৰ গীতৰ কথা দৰ্শকৰ মুখে মুখে সেইবোৰ কথা আমি নাপাতো যদি মই আপোনাক সুধো যে আপোনাৰ নিজৰ গীতবোৰৰ বাদ দি আপোনাৰ কোনবোৰ গানে স্পৰ্শ কৰে মই স্পৰ্শ কৰে বুলি কৈছো কোনবাটো খুব ভাল লগা গীতেও মানুহক স্পৰ্শ নকৰিব পাৰে জনপ্ৰিয় গীতে কেনেকুৱা গানে স্পৰ্শ কৰে মোৰ বহুত গান আছে আৰু মোৰ বিশেষকৈ মই 60s 70sৰ গানবোৰ বেছি ভাল পাওঁ বলিউডৰ বিশেষকৈ সেই সময়ত যিসকল মিউজিক ডিৰেক্টৰ আছিলে তেওঁলোকৰ সেই সৃষ্টিটো কোনো চুব নোৱাৰে আচলতে আজিৰ মিউজিক ডিৰেক্টৰে
আৰু এতিয়াও তেওঁলোককে ফ'ল' কৰা ট্ৰাইহে কৰি আছে, চুব পৰা নাই। কিন্তু সেইবিলাক মেলোডি এছ ডি বৰ্মন, আৰ ডি বৰ্মন, মদন মোহন তেওঁলোকৰ যিবিলাক কাম কৰি থৈ গৈছে সেইখিনি অতুলনীয় কাম, মানে ভাবিব নোৱাৰি কি লেভেলত কাম কৰিছে। আৰু তেনেকৈ ইণ্ডিয়াৰ বাহিৰৰো বহুত ছিংগাৰ আছে যি মোক বহুত ইমপ্ৰেছ কৰে, মই সৰুৰ পৰা শুনি আহিছোঁ বেলেগ বেলেগ ছিংগাৰ। চ' সেই আৰু খালি মই নতুন এই ফেজটো মই খুব ভাল পোৱা নাই। মই এতিয়া বলিউডত যিটো চলি আছে বা ইণ্টাৰনেশ্যনেল মাৰ্কেটতো এতিয়া যি ধৰণৰ মিউজিক হৈ আছে সেইটো মোৰ বৰ এটা পচন্দ নহয়। এতিয়া অসমীয়া গীত হওক বলিউড হওক চবতে ফিউজনৰ এটা দেখিবলৈ পাইছোঁ, কাম হ'বলৈ লৈছে। সেই ধাৰাটো আপুনি কেনেকুৱা দেখে? ফিউজনটো ভাল বস্তু। ফিউজনটো মই নিজেও ফিউজন কৰিছিলোঁ। মই প্ৰথম অনামিকাৰ পৰা মই ফিউজন ভাল পাওঁ, বিভিন্ন ধৰণৰ বস্তু ব্লেণ্ডিং। খালি সেইটো ভালকৈ হ'লে ভাল হয়। আৰু বিশেষকৈ আজিকালি লিৰিক্সটো বৰ কমজোৰ বলিউডতে হওক য'তে দেখা গৈছে। গতিকে সেই লিৰিক্সত গুৰুত্ব দিব লাগে আৰু ধুনীয়া ধুনীয়া গান আৰু জন্ম হ'ব। আপোনাৰ সৌভাগ্য ঘটিছে, গুলজাৰৰ গীতো আপুনি গাইছে। কিন্তু এই মুহূৰ্তত মই যদি আপোনাক কওঁ, যিটো মই বেলেগৰ গীতৰ কথা কৈছিলোঁ, সততে যদি গুণগুণাবলগীয়া হয়, মই গুণগুণাৰ কথা লৈ আহিছোঁ। বেলেগৰ গীত কোনটো গুণগুণাব আপুনি? বহুত গান আছে তেনেকৈ। কিশোৰ কুমাৰ গানবিলাক মই খুব ভাল পাওঁ, পুৰণা তেওঁৰ যিটো ষ্টাইল সেইটো অতুলনীয় ষ্টাইল। আৰু ফ'ল' কৰোঁ মই, ফ'ল' নকৰা নহয় কিশোৰ কুমাৰ সিং। কিবা এটা গুণগুণাই দিব নেকি? যিমানে ধৰচোন चिंगारी कोई भड़के तो सावन उसे बुझाए, सावन जो अगन लगाए उसे कौन बुझाए, उसे कौन बुझाए। चिंगारी कोई भड़के तो सावन उसे बुझाए, सावन जो अगन लगाए उसे कौन बुझाए, से कौन बुझाए। এই ধৰণৰ যিটো আপুনি গীত গালে এই মুহূৰ্তত, আচলতে আপোনাক বেয়া পায়ো মানুহে ভাল পায়। একদম কণমানিটোৰ পৰা অলপ আগতে আপুনি দেখিছে ইয়াত ষ্টুডিঅ'ত সোমোৱাৰ আগে মোৰ জুবিন বুলি কৈছে। আৰু যিমান যি বিতৰ্ক নাথাকিলেও আপোনাৰ সেই ধাৰণাটো বহুতৰ আছে যে একেবাৰে কণমানিটোৰ পৰা একেবাৰে বৃদ্ধজনলৈকে আপোনাৰ প্ৰতি ভাল পোৱা আছে। আপুনি সেই কথাটো গম পায়নে, অনুধাৱন হয়নে? জানো মই এইটো। আৰু কেতিয়াবা এনেকুৱাও হয় নেকি যে আপোনাক খুব ফেনে আগুৰি ধৰিলে তাৰপিছত আপোনাৰ অলপ অতিষ্ঠ হৈ যোৱা তেনেকুৱা ধৰণৰ মুহূৰ্ত আহে নেকি বাৰু? কেতিয়াবা হয় সেইটো, কিন্তু মই সাধাৰণতে মই ফেনবিলাকৰ লগত খুব ভালকৈ বিহেভ কৰোঁ। মই কেতিয়াও তেওঁলোকক অসন্তোষ কৰি যাবলৈ নিদিওঁ। কেতিয়াও যিমান পাৰোঁ তেওঁলোকে যিটো বিচাৰে মই সেইটো কৰিব বিচাৰোঁ। যে 200-300 মানুহকো একেলগে অট'গ্ৰাফ দিছোঁ কেতিয়াবা, তাত অকণ কেতিয়াবা বৰ লাগিলেও মই সেইটো মই কণ্ট্ৰল কৰি লওঁ নিজকে। ভাল পাই আহে ওচৰত। আপোনাক সুধিছোঁ যে জুবিন গাৰ্গক যেনেকৈ মই কৈছোঁ বিভিন্ন স্তৰৰ মানুহে খুব, ছোৱালীবোৰেও খুব ভাল পায়, জুবিন গাৰ্গক বিচাৰে, ফোন নম্বৰ বিচাৰে, ফোন কৰে। আপোনাৰ কেতিয়াবা ডিষ্টাৰ্ব নহয়নে তেনেকুৱা? বহুত ছোৱালীয়ে ফোন কৰে, বহুত ছোৱালীয়ে দিগদাৰ কৰে জুবিন দাক। আজিকালি ঘৰলৈ ইমানকৈ ফোন নহা হ'ল বা মোলৈ ইমান ফোন নাহে। আগতেতো ঘৰত যথেষ্ট মই গালি খাইছোঁ আৰু গালি খাইছোঁ মানে বহুত বেয়াকেও গালি পাৰিছে মোক। বিয়া হোৱাৰ পিছততো মই আপুনি কিয় বিয়া হ'ল সেই ধৰণৰ গালি পাৰিছে নেকি? বহুত গালি পাৰিছে মোক, থ্ৰেটনিঙো দিছে মানে আৰু বেয়া বেয়া চিঠিও বহুত দিছে মোক। তাৰপিছত আৰু মাজতে মোৰ খুব দুখ লাগিছিলে মানে মোৰ বিয়াৰ পিছতে এনেকুৱা কিছুমান চিঠি আহিছিলে যে আমাৰ বিয়াৰ আগে আগে জংকী ঢুকাইছিলে। তাৰপিছত সেই কথাবোৰ মানে মোক খুব গালি পাৰে, তই আহিলি কাৰণে তোৰ কাৰণে মানে জুবিনৰ জীৱনলৈ বেয়া দিনবোৰ আহিছে। তেতিয়া খুব বেয়াও লাগিছিলে, কিন্তু জুবিন আৰু দেউতাই মানে মোক বুজাইছিলে তেতিয়া এইবোৰ অদৰকাৰী কথা, এনেকুৱা কথাবোৰ মন নিদিবা কেতিয়াও। আৰু এতিয়া তাৰপিছতো যথেষ্টখিনি মই পাইছোঁ, মানে গালি গালাজ শুনিছোঁ বা এনেকুৱা কেতিয়াবা মোৰ খং উঠা পৰিস্থিতিলৈ আহিছে। এতিয়া এনেকুৱা ডিষ্টাৰ্বেঞ্চ নহয় আৰু এতিয়া বুজি পাওঁ ভাল পাই কাৰণে সেইটো কৰে, লগ পাব বিচাৰে।
চুই চাব বিচাৰে আপোনাৰ কেনেকুৱা লাগে সেই ধৰণৰ এটা বেলেগ ধৰণৰ পৰিৱেশ আচলতে আপুনি সময় দিব নোৱাৰে কিন্তু আপোনাক লগ ধৰিবলৈ বিচাৰে আপোনাক এবাৰ বা আপোনাৰ এটা সহি অটোগ্ৰাফ বিচাৰে আপোনাৰ পৰা অকণমান সময় বিচাৰে বা আপোনাৰ লগত এষাৰ কথা পাতিব বিচাৰে কেনেকুৱা ধৰণৰ লাগে সেইটো ভালেই লাগে সেইটো কাৰণ তেওঁলোকৰ মৰমৰ কাৰণে মই জীয়াই আছোঁ আচলতে কথাটো সেই ফেন ফলোয়িংখিনিয়ে জীয়াই ৰাখে এজন আৰ্টিষ্টক আৰু তেওঁলোক নথকা হ'লে মোৰ গানৰ কোনো মূল্য নাই আচলতে গানৰ হওক মোৰ সৃষ্টি গতিকে তেওঁলোকৰ অৰিহণা আছে তেওঁলোকৰ ইনস্পিৰেশ্যন আছে মোৰ সৃষ্টিত আৰু মই তেওঁলোকক ভাল পাওঁ কাৰণ তেওঁলোকে মোক ভাল পায় গান ভাল পায় জয় বৰুৱাই মোক এটা কথা কৈছিলে যে মই জয় বৰুৱাৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ জয় বৰুৱাৰ কিছুদিন খুব বেয়া দিন চলিছিলে সেই মুহূৰ্তত আপুনি বম্বেত জয় বৰুৱা এদিন ৰাতি আপোনাৰ মনত আছেনে নাই মই নাজানো আপোনাক ফোন কৰিছিলে যে জুবিন মই বৰ কষ্টত আছোঁ মই বম্বেলৈ আহিব খুজিছোঁ আৰু তাৰপিছত আপুনি আহি যোৱা বুলি ক'লে সি মোৰ ঘৰতে আছিলে বহুত দিন প্ৰথম আৰু জয় আচলতে তাক মই যদি সি মোৰ ভণ্টিক বিয়া কৰাইছোঁ মোৰ আমাৰ ছোৱালী কিন্তু তাক বিয়াৰ আগৰ পৰা মই চিনি পাওঁ আৰু কমাৰ্চত পঢ়িছিলে তেতিয়া যেতিয়া কমাৰ্চৰ হোষ্টেলত মই প্ৰায় থাকোঁ তাত মোৰ বন্ধু আছিলে গৌতম চক্ৰৱৰ্তী সি তাত কমাৰ্চত পঢ়ি আছিল তাৰ ৰুমতে মই প্ৰায় থাকোঁ তেতিয়া জয়কো লগ পাওঁ গান চান চলে আমাৰ জেমিং চলে তেতিয়া মই তাক চিনি পাইছিলোঁ আৰু তেতিয়া মই জানিছিলোঁ যে সি ভাল গায় মই কৈ আছিলোঁ তাক আৰু দিল্লীত মই তাক সদায় কৈছিলোঁ যে দিল্লীত তই সেইটো ফ'কাছ নাপাবি গানৰ কাৰণ দিল্লী ইজ এ বিজনেছ প্লেচ তাত মিউজিকেলি ইমান হেৰি নহয় শ্ব'টো যদিও হয় মিউজিক ইণ্ডাষ্ট্ৰিটো ইমান ডাঙৰ নহয় তাত ইভেন পাপনকো মই সদায় কৈছিলোঁ যে ইউ শ্বুড কাম টু বম্বে চ' লাষ্টত দুইজনে আহিলে আৰু দুইজনে ভাল কাম কৰি আছে মই